প্ৰগতি সংঘ ভৱনত হৈ আছে। এই সভাখনত উপস্থিত হ'ব পৰা আমাৰ শ্ৰদ্ধাৰ ৰাজ্যত উপবিষ্ট আলহী লগতে প্ৰত্যেক আঞ্চলিক সভাগৃহত উপস্থিত হ'ব পৰা ভাৰতৰ আঞ্চলিকৰ প্ৰাক্তন সৈনিক মহাশয়সকল, প্ৰাক্তন সৈনিক বিধৱা আইনমন্ত্ৰীসকল, প্ৰাক্তন শিক্ষকসকল, জিলা সমিতিৰ ৰাইজৰ পৰা জোৰদাৰ মাধ্যম বিচাৰিছোঁ। তেখেতকো আমাৰ জিলা সমিতিৰ প্ৰধান পৰা এখন ফুলাম গামোচাৰে শুভেচ্ছা জনাব লাগিছে। ডক্টৰ আতিউৰ ৰহমান ছাৰ, ইয়াৰ পিছত আহিছোঁ আমি অফিচ ষ্টাফলৈকে। আমাৰ হস্পিটেলত অফিচাৰ চিনাকি আমাৰত যথেষ্ট মানুহ হৈছে। আমাৰ চলি আছে। গোবিন্দ নাথ ইয়াৰ পিছত বিমল চন্দ্ৰ ব্ৰহ্ম, গ্ৰেট আমি প্ৰত্যেক আঞ্চলিকৰ সভাপতি সম্পাদক চিনাকি আপোনালোকে ঢেকালী আঞ্চলিকৰ সভাপতি এক সুবিধা ভুৱনেশ্বৰ নাথৰ সুবিধা ভুৱনেশ্বৰ নাথ সম্পাদক সভাপতি দুগুণীয়া আঞ্চলিক প্ৰাক্তন সম্পাদক মেচ সুবিধাৰ তেখেত নেশ্যনেল প্লেয়াৰ অৰ্ডিনেটিং আৰু ক্ৰীড়া পেঞ্চনাৰ, তাৰ লগতে খেলো ইণ্ডিয়াত তেওঁ জাজমেণ্ট, খেলো ইণ্ডিয়াত জাজমেণ্ট, নেশ্যনেল প্লেয়াৰ, বৰ্তমান ক্ৰীড়া পেঞ্চন প্ৰাপ্ত ন্যায় সুবিধাৰ নবীন চন্দ্ৰ জৰ্দাৰ নেশ্যনেল প্লেয়াৰ অৰ্ডিনেটিং, খেলো ইণ্ডিয়াৰ জাজমেণ্ট, বৰ্তমান ক্ৰীড়া পেঞ্চন আমাৰ মাজত আছে। আমি গৌৰৱান্বিত। ইয়াৰ পিছত মাতি লাগি আহিছোঁ আমি আসাম মেঘালয় বৰ্ডাৰ মেন্দি পাটলৈকে ভাই ইয়াৰ পিছত আছে আদিয়া আঞ্চলিক বিশেষ গোৱালপাৰা জিলাৰ ওপৰত নামি আহিছোঁ। অনাৰী কেপ্টেইন বৰুণ চিচিং ছাৰ, অনাৰী কেপ্টেইন জ্যেষ্ঠ বৰুণ চিচিং ছাৰ, ধন্যবাদ। ইয়াৰ পিছত that have been received and distributed during the year 2022 are as follows. इस साल सीट मैट्रेसेस, डबल बेड सीट, पिलो कवर हमने 46 अपने सैनिकों को डिस्ट्रीब्यूट किया है।
स्टैंडिंग फैन 20 लोगों को डिस्ट्रीब्यूट किया, प्लास्टिक टेबल 4 चेयर सेट पांच लोगों को डिस्ट्रीब्यूट किया, मिक्सर ग्राइंडर 26 लोगों को डिस्ट्रीब्यूट किया सर, और किचन यूटेंसिल इसमें कम से कम 25-30 आइटम। ये जो इंकरेजमेंट आप लोग जो ये आइटम्स डिमांड करने में जो दिखा रहे हैं ये बहुत ही प्रशंसनीय है। मैं चाहता हूँ ये आइटम हर 3 साल में मिलते हैं आपको। जितने लोग एलिजिबल हैं वो लोग हमारे ऑफिस आए, हम इस बार फॉर्म भी लेके आए हैं, अगर कोई चाहे तो फॉर्म में हम कर सकता है। अभी 30 नवंबर लास्ट डेट है, 160 लोगों ने ऑलरेडी सब्सक्रिप्शन किया हुआ है, ये रियली काबिल तारीफ है। और इसमें बहुत बड़ा उत्तरदायित्व हमारे काउंसिल के प्रेसिडेंट, वाइस प्रेसिडेंट, सेक्रेटरी इन सब लोगों का रहता है, मेरी ऑफिस का रहता है, जो आप लोगों को परसुएट करते हैं। कई लोगों को मैंने खुद कहा है, कुछ लोग बोलते हैं क्या करना सर हमको नहीं चाहिए आइटम। अगर आपको नहीं चाहिए आइटम तो गवर्नमेंट ऑफ आसाम जो है চলি আছে, খানাৰ কাৰণে লাইনত ৰখাই আছে। Hey, no.